আজি মই ৰূপালীহঁতৰ ঘৰলৈ ৰাতিপুৱাই গৈছিলো। তাৰপিছত আৰু ৰূপালীয়ে মোক ভিতৰলে মাতি নি মই বোলো কি কৰি আছা সুধোতে ক'লে ব্ৰেকফাষ্ট কৰি আছো। তাৰপিছত বোলো এইটো কি বস্তু আকৌ ব্ৰেকফাষ্ট? তাৰপিছত কৈছে নহয় ৰাতিপুৱা আমি চাহ খাইছো। বোলো হয় নেকি? কৈছে ৰাতিপুৱা চাহৰ লগত মানে বহুত বস্তু খাইছো যে সেইটোকে কৈছো আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছো বুলি। তাৰপিছত বোলো কি খালা তোমালোকে? ব্ৰেড খাইছে, বাটাৰ খাইছে, তাৰপিছত আকৌ মালভোগ কল খাইছে, এয়া গাখীৰ চাহ খাইছে, আকৌ ডিম আমলেট খাইছে, ৰুটি খাইছে। ইমান সোপা ৰাতিপুৱাই সিহঁতে খাই লয়। আমি ৰাতিপুৱা সময়ত ফিকা চাহ, লাল চাহ একাপ আৰু কেতিয়াবা মুড়ি কেইটামান আৰু নহলে কেতিয়াবা কাটা বিস্কুট থাকিলে কাটা বিস্কুট বা মেৰিগোল্ড বিস্কুট খায়ে আমি ৰাতিপুৱাটো চাহকাপ